কি মানে মোৰ ভতিজা হয় মিছ সবিনা বেগম এইখন এই সবিনা বেগমৰ মানে এইটো ফাইল এইটো চাওক এইটো সবিনা বেগমৰ ফাইল যোৱাকালি তেওঁক ভৰ্তি কৰা হ'ল মানে চিভিলত ভৰ্তি কৰাৰ পিছত চিজাৰিং হ'ল ৰাতি প্ৰায় 10টা বজাত চিজাৰিং হোৱাৰ পিছত কি কৰিলে মানে ধুনীয়াকৈ থাকি গ'ল বেবীও সুস্থ হৈ আছে মাকো সুস্থ হৈ আছে কিন্তু ৰাতিপুৱা 5 বজাত বোলে নাৰ্ছ এগৰাকীয়ে মানে মোৰ ভতিজা মই চকিৰুল মন্টু বুলি মাতো ইয়াক বোলে ক'লে যে এইটো বেজী লৈ আন এণ্টিবায়'টিক বেজী হয় কিজানি তাৰপিছত বেজীটো যেতিয়া আনিব দিলে বেজীটো লৈ আনিলে বেজীটো লৈ অনাৰ পিছত তেওঁলোকে বেজীটো দি দিলে বেজীটো দিয়াৰ পিছতে কি হ'ল মানে মাইকীজনীৰ মানে মুখেদি ফেন আহি গৈছে আৰু লগে লগে আ কৰি মানে হেৰি হৈ গৈছে ইয়াতে মৃত্যু হৈছে তাৰপিছত ডক্টৰে কি কৰিলে লগে লগে কৰিম চকৰ যিখন নাৰ্ছিং হোম আছে সেই নাৰ্ছিং হোমখনলৈ তাৰমানে ৰেফাৰ কৰি দিলে ৰেফাৰো নহয় ঠিক ৰেফাৰ নহয় কৈছে আপোনালোকে লৈ যাওক কোনো কাগজ পাতি নাই আপোনালোকে জাষ্ট লৈ যাওক কাৰণ ডক্টৰো এটা কথা আছে ধৰক যে ৰোগীজন বাচিব লাগে সেইটো ধৰক ডক্টৰে কৰিছে সেইটো বাৰু ভাল কৰিছে কিন্তু ইয়াতে যিজনী মানে নাৰ্ছ আছে পৰিচাৰিকা আছে তেওঁক আমি আহি সুধিলোঁ যে ৰোগীজনী লৈ আহিলোঁ লৈ আহি সুধিলোঁ যে আপোনালোকে এইটো কি কৰিলে বেজীটো হেৰি কৰিছিলে এণ্টিবায়'টিক যিটো বেজী দিছিলে সেই বেজীটো পৰীক্ষা কৰিছিলে নাই তেতিয়া তাই ক'লে কৰিছিলোঁ তাৰপিছত ক'লোঁ ডক্টৰক মাতি আন ডক্টৰক মাতি আনিব দিওঁতে আমি কাগজখন গোটেইখিনি কাগজ তেওঁক গোটেই এইখিনি কাগজ গোটেইখিনি তেওঁক দি দিলোঁ দি দিয়াৰ পিছত কৰিলে কি এইটো যিজনী নাৰ্জাৰী কৰিছিল এইটো চাওক এইটো তেওঁ পুৰণ চিন মাৰি কাটি দিছে কাটি দিয়াৰ পিছত এতিয়া তেওঁক আমি কোনো ধৰণৰ ইয়াত মানে আৰু পোৱা নাই আৰু প্লাছ এই 8টা বজাৰ পিছত হেণ্ডঅভাৰ হৈ যায় কিন্তু এতিয়ালৈকে কোনো নাৰ্ছ বা কোনো ডক্টৰ কোনো নাই মই ছুপাৰিণ্টেণ্ডেণ্টক ফোন মাৰিলোঁ ছুপাৰিণ্টেণ্ডেণ্ট ছাৰলৈকে ছুপাৰিণ্টেণ্ডেণ্ট ছাৰে ক'লে যে মই গুৱাহাটীত আছোঁ মই চিটিত আছোঁ গতিকে হেৰি কৰক আপুনি ডিপুটি ছুপাৰিণ্টেণ্ডেণ্টক ফোন কৰক তেতিয়া ডিপুটি ছুপাৰিণ্টেণ্ডেণ্টক ফোন কৰিলোঁ 8টা 15 নে 19ত মই ফোন মাৰিছোঁ তেওঁ বৰ্তমান মানে চুইচ অফ মোবাইলৰ চুইচ অফ গতিকে আজি মোৰ ক্ষেত্ৰত এনেকুৱা হৈছে গতিকে কাইলৈ আপোনাৰ ক্ষেত্ৰত বা এওঁৰ ক্ষেত্ৰত নহ'ব যে কিবা মানে আছে নেকি বাৰু এইখন আমাৰ কি এইখন মেডিকেল এইখন চিকিৎসালয় আমি ডক্টৰবিলাকক আমি ভাবোঁ যে ভগৱান স্বৰূপ বুলি ভাবোঁ নাৰ্ছবিলাকক আমি ভগৱান স্বৰূপ বা ভগৱানৰ কিবা মানে হেৰি বুলি ভাবোঁ কিন্তু তেওঁলোকে কি কৰিছে মানে ৰোগীক লৈ মানে খেলা কৰি আছে ডেড বডি আনি আমি এতিয়া নহ'লে এতিয়া টেবুলত থ'ম আমাৰ এইটো মানে হেৰি কৰিব লাগে আৰু সকলোৰে ক্ষেত্ৰত হ'ব এই নাৰ্ছৰ মানে কি যিটো ব্যৱহাৰ কৰিছে নাৰ্ছে কোনো দেখা নাই চব পলাইছিলে আহিছে এইবিলাক এটাও নাছিলে কোনো ডক্টৰ নাৰ্ছ এটাও নাছিলে পইচা আছে কি গতি হ'ব আপোনালোকক কওকচোন বাৰু গতিটো কৰে এই বাচ্চাটো এম্বুলেঞ্চত বাহিৰলৈ বলক আমি তলত লৈ যাওঁ